বিধানসভা নিৰ্বাচন সমাগত ৰাইজে আচলতে এজন যোগ্য প্ৰাৰ্থী বিচাৰিছে, এজন অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থী বিচাৰিছে। আপোনাৰ নামটো চৰ্চাত থকা দেখা গৈছে, কি ক'ব? নহয়, চোৱা, নিৰ্বাচন এতিয়া চবটো ৰাইজৰ ওপৰত নিৰ্ভৰ, কাৰণ আমাৰ ব্যৱস্থাই তেনেকুৱা যে কোনোবা ভাল মানুহ হ'লেও কোনোবা ক'লেও নহ'ব, নিজে কৈ ল'লেও নহ'ব, ইচ্ছা কৰিলেও নহ'ব। ইয়াত ভোট হ'ব, ভোটত কিমানজনে ভোট দিব পাৰে, কিমানজনে সমৰ্থন কৰিব পাৰে তাৰ লগত। এটাটো হ'ল মই পাৰ্টীৰ মানুহ, এতিয়া আমাৰ পাৰ্টীয়ে কাক ক'ত কেতিয়া মানে প্ৰক্ষেপ কৰিব খোজে এইটোৰ ওপৰত নিৰ্ভৰ। গতিকে এতিয়ালৈকে পাৰ্টীৰ কোনো সিদ্ধান্ত হোৱা নাই। গতিকে সেই সিদ্ধান্ত যেতিয়া হ'ব তেতিয়াৰ পৰাহে আমি ক'ব পৰা যাব। কিন্তু য'তে যিয়ে নহওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত পুনৰ চৰকাৰ হ'ব লাগে আৰু সেইটোৰ কাৰণে আমি চব লাগি যাম। যিহেতু নাওকটা অঞ্চলত কেইবাখনো শিক্ষা অনুষ্ঠান আছে, আপুনি চুকদাই নদীৰ পৰা তাত পানীৰ ব্যৱস্থা কৰিছিলে। আপুনি তেতিয়া কৈছিলে দলংখনৰ কথা কৈছিলে, দলংখনৰ কিবা যোজনা চলিছে নেকি? কণ্টুৰ চুকলাই অলৰেডি সেইটো হৈ গ'ল, চেংচন গোটেইটো হৈ গ'ল। এতিয়াতো টেণ্ডাৰ মানে হোৱাৰ মানে পটল, গতিকে সেইটো ব্ৰিজ হৈ যাব। গতিকে ৰাস্তা মানে কি বাঙালীপাৰালৈকে অলৰেডিটো হৈ গ'ল। আমাৰ মহৰীপাৰাৰ পৰা যিখিনি আধৰুৱা আছিলে চাৰিআলি ৰামগাঁও নাগিজুলি পথ, এইটো এতিয়া হৈ যাব কনষ্ট্ৰাকশ্যনটো। গতিকে সেই ব্ৰিজটোও হৈ যাব। যিমানখিনি আমি কৈছিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে এচুৰেঞ্চ দিছিলে সেইখিনি কাম চব এতিয়া হৈ যাব।